একাদশতম কৃষ্ণাই প্ৰিমিয়াৰ লীগ চমুকৈ KPL দিবানৈক্য ক্ৰিকেট প্ৰতিযোগিতা আজি ২৬ জানুৱাৰীৰ দিনা তথা ৭২ সংখ্যক গণৰাজ্যৰ দিৱসৰ দিনাই শুভ আৰম্ভণি কৰে। তিনিদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাখনৰ শুভ আৰম্ভণি কৰে কৃষ্ণাই আৰক্ষী বিষয়া শ্ৰীযুত চন্দন ডেকাই। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। এই শুভ উদ্বোধনী অনুষ্ঠানত কুকুৰকাটা আৰক্ষী চকীৰ IC মৃদুল বৰুৱাও উপস্থিত থাকে। আজি ২৬ জানুৱাৰীত আপোনালোকৰ খেলখন কেনেকুৱা ধৰণৰ? প্ৰথমতে মই সমূহ কৃষ্ণবাসী ৰাইজক ৭২তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি কৃষ্ণাই KPLৰ একাদশ বাৰ্ষিক প্ৰিমিয়াম খেল আজি শুভ আৰম্ভণি হৈছে আৰু মই খেলপথাৰ শুভ আৰম্ভণি কৰিছোঁ। গতিকে মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। থেংক ইউ। আজি আপোনালোকৰ যি ২৬ জানুৱাৰীত KPL খেলখন অনুষ্ঠিত কৰিলে, ইয়াৰ বিষয়ে আপুনি কিবা ক'ব? কৃষ্ণাই প্ৰিমিয়াৰ লীগৰ আমি আচলতে জন্মলগ্নৰ পৰাই আমি জড়িত হৈ আছোঁ। আজি আহি আমি একাদশ বৰ্ষত ভৰি দিছোঁ আৰু আমি জন্মলগ্নৰ পৰাই যিটো জনসাধাৰণৰ কৃষ্ণাইবাসী তথা ইয়াৰ ওচৰ চুবুৰীয়া যিখিনি মানে ঠাই আছে, এই ঠাই বা কৃষ্ণাইবাসীৰ যিটো সমৰ্থন পাইছোঁ, এই সমৰ্থনটো আচলতে অভূতপূৰ্ব। কাৰণ আজিৰ পৰা ইয়াত যিটো জনসমাগম হ'ব সেইটো আচলতে ভাবিব নোৱাৰা ধৰণৰ, আৰু শেষৰ দিনাখন ফাইনেলৰ দিনাখন যিটো জনসমাৱেশ হয় সেইটো অকল্পনীয়। ইমান জনসমাৱেশ আচলতে আমাৰ খেল পৰিচালনা কৰাৰ ক্ষেত্ৰতে আমি কেতিয়াবা অলপমান ভয়ো লগা হয় যে ইমান জনসাধাৰণ হৈছে, জনসমাগম হৈছে, গতিকে ইয়াত সামান্য কিবা ইফাল সিফাল হ'লেই যথেষ্ট ডাঙৰ ঘটনা ঘটাৰ সম্ভাৱনা থাকিব। কিন্তু আজিলৈকে তেনেকুৱা ঘটনা হোৱা নাই আৰু অদূৰ ভৱিষ্যতেও নহয়। কাৰণ এইখন আচলতে এতিয়া কৃষ্ণাৰ চিনাকি হৈছে, কৃষ্ণাৰ আইডেণ্টিটি বুলি ক'লেও এতিয়া ভুল নহয় যে কৃষ্ণাই প্ৰিমিয়াৰ লীগ, কৃষ্ণাৰ এতিয়া আইডেণ্টিটি। লোৱাৰ আছামৰ উল্লেখযোগ্য প্ৰতিযোগিতাসমূহৰ ভিতৰত কৃষ্ণাই প্ৰিমিয়াৰ লীগ এখন উল্লেখযোগ্য প্ৰতিযোগিতা হিচাপে ইতিমধ্যে বিবেচিত হৈ আহিছে। কাৰণ ইয়াত যথেষ্ট সংখ্যক দল জড়িত হয় আৰু লোৱাৰ আছামৰ মানুহে এতিয়া গম পোৱা হৈছে যে কৃষ্ণাইত এনেকুৱা এখন ডাঙৰ দিবানৈক্য ক্ৰিকেট প্ৰতিযোগিতা বছৰি অনুষ্ঠিত হয়। আৰু এই যিখন উদ্যোক্তা সমিতিয়ে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে, এই উদ্যোক্তা সমিতিৰ কৰ্মকৰ্তাসকল আচলতে যথেষ্ট কষ্ট স্বীকাৰ কৰি তেওঁলোকে এই জাক জমকতাৰে আটক ধুনীয়াকৈ এই প্ৰতিযোগিতাখন বছৰি অনুষ্ঠিত কৰি আহিছে। আৰু মই ভাবোঁ এইখন প্ৰতিযোগিতা বন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই। অদূৰ ভৱিষ্যতে এইখন চলি থাকিব। একাদশ নহয়, হয়তো আমি ইয়াৰ গোল্ডেন জুবলি, চিলভাৰ জুবলিও অনুষ্ঠিত কৰিব পাৰিম। গতিকে আমি
সদায় চেষ্টা কৰি আহিছোঁ বিগত বৰ্ষতকৈ এই বছৰ আকৌ উন্নত কৰিব পাৰোঁ নেকি, নতুনত্ব কিবা আনিব পাৰোঁ নেকি, আৰু নতুনত্বৰ সমাহাৰ প্ৰতি বছৰেই ঘটি আহিছে। গতিকে এই বছৰৰ নতুনত্ব কিছু আহিছে। আমাৰ যিটো মানে খেলপথাৰ যিটো সাজসজ্জা, সেই সাজসজ্জাত আহিছে, আমাৰ মঞ্চৰ সাজসজ্জাত আহিছে। অন্যান্য ক্ষেত্ৰতো আমি কিছু নতুনত্ব অনাৰ চেষ্টা কৰিছোঁ আৰু আহিছেও কিছু। আৰু যিটো মানে সামগ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশটোৱে নতুনত্ব আনিছে। প্ৰথমে মই সমূহ কৃষ্ণাইবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবাৰে আমি 11 বছৰে হ'ল আজি সংগতি ৰাখি আমি প্ৰতিবাৰে আৰম্ভণিটো KPLৰ আৰম্ভণি কৰোঁ। আৰু IPLৰ আৰ্হিৰে কৃষ্ণাইৰ কিছু সৰু ল'ৰাই কৃষ্ণাইৰ কিছু শহীদ ব্যক্তি লগ লাগি সেই কৃষ্ণাই প্ৰিমিয়াম লীগখন আৰম্ভ কৰে। আৰু আজি আহি গোটেই অসমৰ ভিতৰতে খ্যাত অৰ্জন কৰিব পৰা হৈছে। অনাগত দিনত ভাৰতবৰ্ষৰ ভিতৰতে এই KPL যাতে খ্যাতি অৰ্জন কৰিব পাৰে তাৰে কামনা ৰাখিছোঁ। ধন্যবাদ। আজি ৭২তম গণৰাজ্য দিৱস উপলক্ষে আজিৰ এই কৃষ্ণাই প্ৰিমিয়াৰ লীগ মানে সংক্ষেপে KPL বুলি কয়, কৃষ্ণাই প্ৰিমিয়াৰ লীগ আজি একাদশ বাৰ্ষিক 10তম বাৰ্ষিকৰ পিছত আজি 11তম বাৰ্ষিকত ভৰি দিলেহি। আজি আমাৰ কৃষ্ণাই অঞ্চলৰ এই খেলখন দিবানৈশ খেল 3দিনীয়া কাৰ্যসূচীৰে হয়। 3দিনীয়া খেল অনুষ্ঠিত হয়, প্ৰত্যেক বছৰে হয়, 11 বাৰ হ'ল। তো এই ক্ষেত্ৰত আমাৰ কৃষ্ণাই নৱপ্ৰজন্মৰ উঠি অহা যুৱচামৰ উৎসাহ উদ্দীপনা পাই আছে। এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ এই খেলৰ জৰিয়তে অসমৰ নহয়, ভাৰতবৰ্ষৰ নহয়, বিশ্বৰ ভিতৰতে খেলুৱৈ জন্ম হওক, তাৰে কাৰণে এই খেলৰ জন্ম দিয়া হৈছিল। মই প্ৰাক্তন সভাপতি হিচাপে আজি এই খেলৰ উদ্বোধকসকলৰ লগত ময়ো এক মানে অংশগ্ৰহণ কৰি ইয়াত যি উৎসাহ উদ্দীপনা ৰাইজৰ কৃষ্ণাই অঞ্চলৰ নহয়, ইয়াতে আৰক্ষী থানা বা বিভিন্ন দল সংগঠন আছু আমছু ৰাজনৈতিক নেতাই নহয়, সকলোৱে উৎসাহ উদ্দীপনাৰে কৃষ্ণাই হাবৰাঘাট হাইস্কুল খেলপথাৰৰ পৰা ফজৰ আলীৰ প্ৰতিবেদন PAD নিউজ অসম।